নমস্কাৰ, মই আশৰাফুল বেপাৰী। আজি বিগিনাৰসকলৰ কাৰণে এটা ট্ৰেন্সলেশ্যনৰ নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো এটা গৰু, এইটো দিছ এটা এ গৰু কাউ। গতিকে ইংৰাজীত উত্তৰটো হ'ব দিছ ইজ এ কাউ। কি হ'ব? দিছ ইজ এ কাউ। সৌটো এটা হাতী, সৌটো ডেট এটা এন হাতী এলিফেণ্ট। উত্তৰটো হ'ব ইংৰাজীত ডেট ইজ এন এলিফেণ্ট। এলিফেণ্ট ভাৱেল হোৱাৰ কাৰণে আগত এন বহিলে। গৰুটো বগা, গৰুটো দ্য কাউ বগা হোৱাইট। তো ইংৰাজীত উত্তৰটো হ'ব দ্য কাউ ইজ হোৱাইট। হাতীটো কলা, হাতী এলিফেণ্টটো ইংৰাজী হৈছে দ্য, কলা ইংৰাজী হৈছে ব্লাক। গতিকে উত্তৰটো হ'ব দ্য এলিফেণ্ট ইজ ব্লাক। গৰুৱে গাখীৰ দিয়ে, গৰু কাউ গাখীৰ মিল্ক দিয়ে গিভ। তো ইংৰাজীত উত্তৰটো হ'ব দ্য কাউ গিভছ আছ মিল্ক। ধন্যবাদ, ধৈৰ্য সহকাৰে ভিডিঅ'টো